मन्दराकारं व्याप्तं येन शराशरम् तत्पदं दर्शितं येन तस्मै श्री गुरुवे नमो नमः। गुरुर्ब्रह्मा गुरुर्विष्णु गुरुदेव महेश्वर गुरुर्साक्षात् परं ब्रह्म तस्मै श्री गुरुवे नमः। ॐ सर्वमङ्गलमङ्गलं सर्वे सर्वत्र साधिके शरण्ये त्र्यम्बको गौरी नारायणे नमस्तुते। ॐ शान्ति शान्ति शान्ति। আলোকিত মহারাজ, আজি মোৰ অতি আনন্দৰ দিন। হয় মহারাজ, আজি অতি আনন্দৰ দিন। স্নেহৰ ভগিনী দৈৱকীৰ ক'ব পৰি নয়, শেষ হ'ল অতি মাংগলিক, অতি সুখী মই। বসুদেৱৰ হাতত মোৰ স্নেহৰ ভগ্নীক সমৰ্পণ কৰিবলৈ পাই মই আজি অতি সন্তুষ্ট। হয় মহারাজ, দৈৱকীৰ বাবে বহুদেৱ উপযুক্ত বৰ, সেইবাবে ময়ো আজি লভিছো আনন্দ। কিন্তু কালকে মহারাজ, একেটি কথাই আজি মই
বাৰে বাৰে বিচলিত কৰিছে অন্ত। মহাৰাজ আজিহে বুজিছো মই কন্যাদান কিমান কঠিন। পিতৃ মাতৃ বাৰু নিজ কন্যা কিবা দৰে সমৰ্পণ কৰে অচিনাকিজনৰ হাত। শূন্য কৰি কংসৰ হৃদয়, শূন্য কৰি মথুৰাৰ ৰাজন্তপুৰ। দৈবকী যাব আজি যাদৱপুৰীলৈ। মহাৰাজ এয়া হৈছে জগতৰ চিৰন্তন নীতি। পুত্ৰ হলে পৰকন্যাই গৃহ শোভা কৰে আৰু কন্যা হলে গতি কৰে পৰৰ গৃহলৈ। আপুনি নিজেই যদি হয় সুকথা কয়, আজলি দৈবকীক কোনে বাৰু সান্তনা দিব? তথাপিতো মনৰ নামানে প্ৰভু, দৈবকী যে প্ৰাণ মোৰ নয়নৰ মনে। পঠিয়াই দৈবকীক মই দূৰ দূৰলৈ, ভগ্ন হৃদয়ৰে কিবা দৰে থাকিম এই শূন্য কাৰেঙৰ। মহাৰাজ দুৰ্বল নহব আপুনি, পাহৰি নাযাব আপোনাৰ নিজ কৰ্তব্য। কালকিত মহাৰাজ মংগলৰলৈ ধ্বনি হৈছিল বানাই, দৈবকীৰ বিদাৰীখন হল সমাগত। যোৱা ৰথলতি হয় হস্তি আৰু যতমানে যৌতুকৰ সম্ভাৰ সকলোটি প্ৰস্তুত কৰি ৰাখাগৈ। আজি বৈ নিজেই ৰথৰ সাৰথি হৈ বাঘজৰি ধৰি বহুদেৱে দৈবকীক ডিমাগ বহাই সংগে তুমি যাবা ঘোঁৰা চেকুৰাই। জীৱা ঐক্য মহাৰাজ। বহুদে দৈবকী নাকান্দিবি দৈবকী, তোৰ জীৱনৰ এনে এক শুভ মুহূৰ্তত নুটুকিবি চকু, নিদিবি বেজাৰৰ এই কংসৰ হিয়া। আজি তই পিতৃগৃহৰ পৰা পতিক্ৰমে পতিগৃহলৈ যাবলৈ ওলাইছ। এই আজি তোৰ মহানন্দৰ দিন দৈবকী, আজি তোৰ মহানন্দৰ দিন। দাদা ক্ষমা কৰা ভগ্নীক, তোমাৰ অতি অভাগিনী মই নুবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ। তেনেদৰে কৈ কিয় বাৰু মোক অপৰাধী কৰিব খুজিছ? শৈশৱৰে পৰা যিয়ক স্নেহৰ বান্ধোনেৰে বান্ধি ৰাখিছ এই অভকা দাদাৰক, তাক মই পাহৰি নাযাওঁ দৈবকী। ময়ো দাদা চিৰৰ এনে তোমাৰ কাষত
তোমাৰ এই অকৃত্ৰিম স্নেহ। অটই পরে তারা পরে তোক যদি মই এটি আবার করেছিল এরহ ব্যবহার আজি এই বিদায় ক্ষণ সকলতি পাহৰি পেলাবি পাহৰি পেলাবি বহুদে আমার পিল ভগ্নিবর তোমার হাত আজলি ভনিতে মোর অতি আলাপর ভাল বেয়াতে এককে না জানে কেমন বখন জানি অর্ধাঙ্গিনী ভাবি তাই হত অপরাধ করিবা মার্জনা কিন্তু মনত রাখিবা বহু দেখি তোমার অপৈত্য স্নেহর পৰা মোরে আজলি ভগ্নী কাহানিও যেন নহয় বঞ্চিতা আদেশৰ ভয়ে নকৰো লংঘন। আদেশ নহে বহুদেৱ অনুৰোধ মাত্ৰই তোৰ তোমাৰ প্ৰতি দয়কী পতি ব্ৰহ্মা পতি বিষ্ণু পতি ত্ৰিনয়ন পতি এই তিৰুতাৰ জীৱনৰ ধন দেৱতাৰে দৰে জ্ঞান কৰিবি সদায় পতি গৃহৰ সকলোকে স্নেহ প্ৰীতি শ্ৰদ্ধা ভক্তিৰ সম্ভাষণ তই জনাবিবি দাদা, তোমাৰ আদেশ মই পালিম সততে। অতি ভাগ্যৱতী মই। তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ এই জগতত কেইজনে পায়। দিয়া দাদা আশীৰ্বাদ এই বিদায়ৰ বেলাত। তোমাৰ উপদেশ যেন শিৰোগত কৰি আগবাঢ়ি যাব পাৰো জীৱন পথত। আশীৰ্বাদ কিনিলে অভগদাদাৰ পঠিয়াই দূৰলৈতো অন্তৰ ভাবিছে মোৰ মনে মৰি নামানে বুজনি তথাপি এয়াও যদি দিছো আশীৰ্বাদ দুয়োৰে যুগম জীৱনতে হৰ গৌৰী হওক বসতি সাজু আছে ৰথ মোৰ সিংহদ্বাৰত আজি মই নিজেই ৰথৰ বাঘ জোৰে ধৰি উল্লাসেৰে দৈকে লৈ যাম যদুপুৰীলৈ পুৰণাৰীগণ মাংগলী কৰিলি ধ্বনিৰে বহুদেৱে দৈৱকে জনোৱা বিদায় সম্ভৱ
এই ওরে করে তো হাস্য শূন্য মার্গ সাবধান কঙ্খ। মুখ মুখে উদ্দেশ্য করে কয় কোন ভাই ওই কোন যে তুই ফকির বিয়াপাতি অমরুখে আপন পাহরাজি মূর্খ কঙ্খ তাই স্নেহর ভনিতুর সেই তৈবকীর গর্ভজাত অস্তম সন্তানে সংহার করিব তোক অবলীলাক্রমে সংহার করিব তোক অবলীলাক্রমে সংহার করিব তোক অবলীলাক্রমে। দৈবকীর গর্ভজা অষ্টম সন্তানে সংহার করিব মোক অবলীলাক্রমে চিন্তুর দুরন্ত অসুর চমু চাপি আহে দিনে দিনে তাৰেই আজি অপূৰ্ব সূচনা তাৰেই আজি অপূৰ্ব সূচনা তাৰেই আজি অপূৰ্ব সূচনা। মিছা 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 মনত পেলা সেই ধৈৰ্য্যতিৰ বল মনত পেলা সেই ধৈৰ্য্যতিৰ বল মনত পেলা সেই ধৈৰ্য্যতিৰ বল। অতি মনত পড়ছে ধৈর্যতির অভিশাপ আনন্দতে আপন পাহরা হই পাহরিছো আপোনাৰ ভূত ভবিষ্যৎ অবধান কৰি দিছে আকাশবাণীয়ে ওরাই দৃশ্য কটক নিজরে কালকেতু কালকেতু হাজু আসু মহারাজ আলিপদে ঘোড়া কালকেতু বিজলি বেগেরে তীক্ষ্ণ তরোয়াল আনন্দতুন মত্ত প্রজা পলক লরি মিত্র মোর কোনো নাই শত্রু শত্রু সকলোতে বধ করা যাকে যতে বলিয়া দতাল হাতে তুরন্তে অনাই জোরে জোরে মেলি দিয়া প্রজাসাগরত আনন্দর উৎসৱ হওক আজি ধন হয় সে অঙ্গীকার প্রলয়ের ঘন্টা বাজি বয়ে সিংহনাদ করি বজ্রপথে পাপ মথুরা মৃত দেহর ভরত তুলপার হব স্বর্গ
পৃথিবীতে আনন্দ চল শান্তিপূর্ণ মথুরাধম অগ্নিবৃষ্টি মহাপ্লবন রক্তপ্লবন 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 বহুদেব, নতুন মিটি সেরেহর ভগিনী বুড়ি হকি ভবিষ্যত ভাগ্য লিপিব ভালদৰে কাণপাতি শুনিলি নহয় জীৱন বন্ধনেৰে বান্ধি দিলো দুয়োটিকে সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ ইয়া ভৰা যি আনন্দময় কৰিলো প্ৰদান তাৰে সুন্দৰ প্ৰতিদান অচিৰতে কংসৰ বৰণ এই কৰিবা বসুদেৱ অমৃতত গৰল উঠিল বেশ কথা এই হব নহবন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ কংসৰ মৰণ জানো ইমান সহজ স্নেহ মমতা আছে যত মানে বিসৰ্জিলো সকলোকে মই এই মুহূৰ্ততে সম্বন্ধৰ নাগপাহ মই ঘাটে দৈবকীকে শিৰচ্ছেদি কৰি মুক্ত হব খোজা মোৰ মৃত্যুৰ দুৱাৰে ভূমি বিৰুদ্ধ কৰি চিৰকাললৈ শান্ত হোক মহারাজ মানব দৈবাধীন দৈবক দাম্ভিকতাৰে অতিক্ৰম কৰিব খোজাটো বাতুলতা মাথোন তাৰোপৰি অগ্নি হত্যা মহাপাপ সামগ্ৰী নিদিবা বসুদেৱ আঁতৰি যোৱা মোৰ সন্মুখৰ পৰা যদি ভক্তি হত্যা কোৱা দাদা কিবা সেইটো অনৰ্থক ল'ব লাগে মই মৃত্যুদণ্ড আজি কিবা সেইটো মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পায় বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিব খুজিছা কিয় দাদা কিয় তোৰ কোনো অপৰাধ অপৰাধী নহয় কোনো মথুৰাৰ যত মানে অপৰাধ সকলোই কংসৰ মহারাজ দেখি কোৱা বসুদেৱ কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ কিবা আছে মোৰ কলে জানো শুনিবা সঁচাই ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা তুমি নিজ ইচ্ছামতে সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সবার বিধান হয় ইচ্ছাতে তোমার আর সেই গর্বতে গর্বিত হই তোমার হিরে আজি সীমাত্রি লঙ্ঘিতে হত্যা করে ভক্তিক নিজর মরণকু তুমি রুথিব খুঁজিছা পরিহাস নালাগে করিব বিলম্বই মিলাই বিঘিনি
আমার কথাই সঁচা রজাময় এনেই শ্যামল এনেই বিধান দৈবকী কৰি সংহাৰ তাৰে পাছত সম্ভাল দৰে দৈবকীৰ গৰ্ভজাত হাই অষ্টম সন্তানে এইদৰে কৰিব পাৰে কংসক নিধন আজ দৈবকী তই মৃত্যুৰ নিমিত্তে আছো মই প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা ধৰক জানিবা বীৰ তুমি শক্তিমান তথাপিতো আজি দেখা পাই সন্মুখত আগন্তুক মৰণৰ স্বপ্ন প্ৰকেৰিকা জীৱা দৰে কপিছা ভয়ত এই দৈবকী মৃত্যুৰ নামত বিচলিত নহয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি তাক মই হাঁহি মুখে কৰিম সঁচা কথা মহাৰাজ এনে কাৰ্য অতি অশুভ নাৰী হত্যা ভক্তি হত্যাৰে কলংকৰ কালি মাহাৰে সত্য ৰখি বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা এনে কাৰ্য কৰা যদি ইচ্ছাটো তুমি যুগে যুগে জগতৰ বীৰৰ সমাজে হতমুখে তোমাক কৰিব গঞ্জনা নলব তোমাৰ নাম ঘৃণাতে লাজতে আৰু তাৰেই ভয়ত সাপ পুহি গাখীৰ খুৱাই এই মূৰ্খ কংসৰাজে বীৰ বুলি পৰিচিত হব জগতত বঢ়িয়া বঢ়িয়া তোমাৰ যুক্তি এটা কাংক্ষী মিত্ৰ মোৰ তুমি বহুদেৱ আৰু আছে সহজ উপায় দৈবকীও কি উপায় দৈবকীও থাকিব জীয়াই ৰাজা তোমাৰো একো অনিষ্ট নহব কৰচোৰে মই কৰিছো বিনতি দিয়া মোক দৈবকীৰ প্ৰাণ ভিক্ষা দান সম্ভৱ বহুদেৱ দৈবকীৰ প্ৰাণদান কদাপিতো নহয় সম্ভৱ তাৰ পৰিৱৰ্তে ৰজা দৈবকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি সময়তে ভৱিষ্ঠ হব এজনকৈ আনি দিম তোমাৰ হাতত হত্যা কৰি সিহঁতক সাৱধান হব তুমি নিজ ইচ্ছামতে নজনাবা তেনুহা প্ৰাৰ্থনা পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱ শিশু সৰল
সিহঁতৰ প্ৰাণ বিনিময়ে জীৱন ভিক্ষা মোৰ নাই প্ৰয়োজন স্বামী, নাই প্ৰয়োজন, নাই প্ৰয়োজন স্বামী, নাই প্ৰয়োজন, নাই স্বামী, নাই। ভাবিছো বসুদে হৰিবানে সঁচাকৈ প্ৰতিজ্ঞা পালিব, হৰিবানে বিসৰ্জীৱ সন্তানৰ স্নেহ যদি পাৰা নাই তৎপৰ তোমাৰ মুখলৈ চাই মই মুক্তি দিব আৰু দৈৱকে শক্তিধৰ নৰপতি তুমি, প্রজা আমি, আশ্রিত তোমার, দুর্বল আমার পরা, প্রবল শক্তিরে কার্ষি দিব পারা প্রত্যেক মুহূর্ততে জীবা আছে আমার, সকলো আমার। তথাপিতো কও শুনা রাজা, মিছা কথা মই নকৌ কদাপি। প্রাণান্তেও মই প্রতিজ্ঞা করিম। এই হব বসুদে বেশ, এতিয়াৰে পৰা তেন্তে গৈ দুইজনে চাবলৈ স্থিৰ নৃত্যে চিহ্নহীৰ নিজ সন্তানৰ নিজকে কৰাগৈ প্ৰস্তুত। বুজক জগতে আজি কংসৰ শক্তি, কংসৰ ক্ষমতা, কংসৰ পৰাক্ৰমী কিমান। হাতেৰ পাপি ভগবান তুমি নেচে ওচৰত দৈৱকী